হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে তোমালোকে? আহি গ'লোঁ আমি নতুন এটা ভিডিঅ' লৈ। আমি আজি চ'ল' ভাৰ্চেছ ডিঅ' ৰেংক মেটছ খেলিম আৰু আমি অটো মেটছ অফ কৰি দিলোঁ আৰু এতিয়া আমি ষ্টাৰ্ট কৰি দিলোঁ গেমখন। কি হয় চাওঁ আৰু এই গেমখন বেয়া হয় নে নহয় জানিবলৈ ভিডিঅ' সম্পূৰ্ণ শেষলৈ চোৱা। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই লবিত আহি গ'লোঁ। তাৰপিছত চাওঁ, ইয়াতে চব প্ৰ' প্লেয়াৰে আহিছে। কি হয় চাওঁচোন, কি কৰিব পাৰোঁ। ভাল পোৱা আছিল মোৰ কাৰণে অমৃতৰ পানী, দুখন হিয়াৰ মিলন হ'লে হয় প্ৰেম কাহিনী। মোৰো আছিল তেনেকুৱা এটা মধুৰ কাহিনী, য'ত আপোন প্ৰজা মই ৰজা, তই আছিলি মহাৰাণী। বন্ধু বান্ধৱীসকল, দুখৰ খবৰ এইটোৱে যে মই কালাহাৰী মেপখন বহুতেই বেয়া পাওঁ আৰু সেইখনে আহিছে। আৰু তোমালোকে জানাই মই ব্লু জ'নত নামো, কিন্তু পৰিস্থিতি বহুত বেয়া। সেইটো কাৰণত মই ইয়াতে ওচৰতে নামি যাওঁ বুলি ভাবিছোঁ। ব্লু জ'নত ভালদৰে লুট নাপাম বুলি ভাবিছোঁ। এজন এলিমিনেট হৈ গ'লচোন। মই নামিছোঁ এইটো কাউঞ্চিং হল বুলি, আমাৰ মন্ত্ৰীসকলৰ মিটিং ইয়াতে হয় কাউঞ্চিং হলত। মই নামি গ'লোঁ আৰু মই নামি পাই গ'লোঁ M4A1 আৰু লগতে পালোঁ M60। আৰু সুখৰ খবৰ এইটোৱে যে মোৰ লগত কোনো এনিমি ওচৰে পাজৰে নমা নাই। স্কেনাৰত যিহেতু উঠা নাই, যিহেতু নমাই নাই চাগে। মই ভিডিঅ'টো অলপ আগুৱাই দিব লাগিব, মানে ফাষ্ট ফৰৱাৰ্ড কৰি দিব লাগিব, যিহেতু এনিমি নাই। য'ত এনিমি পাওঁ তাত তোমালোকক দেখুৱাই দিম। মই টাৱাৰ এডালত কেম্পিং কৰি থাকোঁতে এজন এনিমি দেখি গ'লোঁ আৰু ইয়াক মাৰিব লাগিব। এইটো লুকাই আছোঁ, যিহেতু চাইলেঞ্চাৰ পাই গ'লোঁ, মাৰিবলৈ বঢ়িয়া হৈছে। এইটো নক কৰি দিলোঁ, নক কৰি কিলটো কনফাৰ্ম কৰি ল'লোঁ। আৰু ইয়াৰ টিমমেটটো আছে, টিমমেটটো ওচৰে পাজৰে লুকাই আছে, ঘৰকেইটাত লুকাই আছে। এইটো দেখা যেন পালোঁ এবাৰ, নাই এইটো নহয়। ইয়াতে থাকিব লাগিব, সাৱধান হৈ থাকিব লাগিব। আৰু যোনো আহিছে আগৰ ফালে যাব লাগিব। এই টিমমেটটো এইটো পানীৰ ফালে দেখিছোঁ, ইয়াক মাৰিম। গুলিয়ে নালাগে বে, এইকেইটা ৰিকইল বহুত হয় এইকেইটা। কিবাকৈ মাৰিলোঁ। মই ভাবিছোঁ এলিমিনেটেই হ'ব নেকি ল'ৰাজনে, মাৰিবই নাপাম, যিহেতু এইটো ছেকেণ্ড জোন। আৰু এইফালে ৰেড ডট আহিছে, ওপৰৰ ফালে এনিমি আছে চাগে। সিহঁতে দুটা এনিমিয়ে ফাইট কৰি আছে, মই মাজত ফাইট ল'ম বুলি ভাবিছোঁ। লুকাই গুচি গৈছোঁ। কি হয় চাওঁ। এইটো এনিমি, এইটো ইয়াৰ পিছে মই যাম। সি বেলেগৰ লগত ফাইট কৰিব, মই তাৰ লগত ফাইট উঠাম। এইটো গোলাও নাই, নালাগিল। আকৌ লুকাই লওঁ, তাৰ পিছে যাম মই। মোৰ চাইলেঞ্চাৰ আছে, জানে কি কৈ বাত নিয়ে ভাই। ভাই হেডশ্বট দিবলৈ ট্ৰাই কৰিম। ভাই চাহাব হেডশ্বট দি দিলোঁ। আৰু এনেদৰে মোৰ 3টা কিল হ'ল আৰু জীয়াই আছে 13জন হৈ গ'ল জীয়াই থকা। বন্ধু বান্ধৱীসকল, যদি তোমালোকে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰা নাছিলে লাইক এটা কৰি দিব আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব, যিমান পাৰে ভিডিঅ'টো কৰি দিব আৰু। আমি এতিয়া জোন আহিছে, আমি যাবলৈ লাগিব জোনৰ ফালে। 13জন জীয়াই আছে। এজন গ্লোবল পাই গ'লোঁ, এখন গ্লোবল পালোঁ, লগত হৈ গ'ল মোৰ 9টা গ্লোবল হৈ গ'ল। চাওক কি কৰিব পাৰোঁ, গেমখন বেয়া হ'ব পাৰে। এইজন এনিমি, ইয়াক ডেমেজ দিবলৈ ট্ৰাই কৰিম। 13 31 এনেকুৱা ডেমেজ। এইজনৰ ৰৈ কিয় গ'ল? আচ্ছা। এইজনে গ্লোবল মাৰিব সুধিছিল। মোৰো কেতিয়াবা এইটো বহুত হয়, মোৰ কেতিয়াবা নহয়, মোৰ বেছিকৈ হয় এইটো। গ্লোবল মাৰিব সুধিলে ৰখি থকা যায়, এইটো বহুতেই হয় এনেকুৱা। এইটো কোনে ফাইট কৰি আছে? এই ভিতৰত জোনৰ বাহিৰত ফাইট কৰা দেখুৱাইছে। এইজন নক কৰিলে এইটো কিলটো কৰি ল'ব লাগিব, নহ'লে বেলেগে কাম তামাম কৰি দিব। নক কৰাজনক কিল কৰিবাই আকৌ, নহ'লে ডুঅ' আৰু স্কটত কি হয়, বেলেগ লাষ্ট জোনত বেলেগে কিল চুৰি কৰাৰ সম্ভাৱনা বহুতেই থাকে। আৰু জীয়াই আছে 10জন। আগলৈ যাব লাগিব অকণ, যোনটো ইয়াত নাই যিহেতু। অলপ পৰ থাকি দিওঁ, চাওঁ কি হয়। এনিমিবোৰৰ পজিশ্যনটো জানি লওঁ। এইফালে ডেমেজ দিলোঁ। নাই, গ্লোবলখন মাৰিলে, সঠিক টাইমত গ্লোবলখন মাৰিলে, নহ'লে বাচি গ'ল, নহ'লেতো মৰিয়ে থাকিলে হয়। ডেমেজ দিছে, বৰ বেয়াকৈ ডেমেজ দিছে। গ্লোবলখন নালাগে, চোৱা। মোৰ এই গ্লোবলৰ ইছ্যুটো বহুত আগৰ পৰা হৈছে, এইটো মই অলপ ভাল কৰিব লাগিব। গ্লোবলখন টিপি থ'লে নালাগে মোৰ।
এইটো পিছৰ পৰাও এনিমি মাৰিছে 5টা গ্লোবল আছে লগত টেনশ্যনৰ একো কথাই নহয় ভাই আগৰ পৰা আকৌ মাৰিছে হেডশ্বট নালাগিলে যে ওপৰৰ পৰা মাৰিলে হেডশ্বট লগা বহুত সম্ভাৱনা থাকে মই ভাবিলোঁ মৰি থাকিম নেকি ইয়াত ফাইট চলি আছে ইয়াত নাই দেখি নাপালোঁ ভাই ডেমেজ দিছে ইয়াত গৈ গ্লোবল এখন মাৰি ল'ব লাগিব নিজৰ ছেফটিৰ কাৰণে কিন্তু 6টা জীয়াই আছে মানে 5টা জীয়াই আছে মইতো আছোঁ তাৰে এজনে 5টা হ'লে 3টা আৰু এইটো ভাই চাহাব এটা কিল পাই গ'লোঁ এনেকৈ মোৰ 6টা কিল হ'ল আৰু 4জন এনিমি জীয়াই আছে ইহঁত মাৰিব লাগিব 4জনক ক'ত লুকাই আছে চাই লওঁ পজিশ্যনটো এজনটো ওপৰত থকা 2জন ওপৰত থকা বুলি গম পাইছোঁ মই ওপৰৰ ফালে আৰু 2জন এইফালে থাকিব পাৰে এইজনে 2জন আহিছে ডেমেজ 27 ভাই এটা বুলেট বাচিছে এইজনৰ ভাল ডেমেজ খালে এই পাৰ্থটোৱে ইহঁতে কভাৰ লয় পাৰ্থটো নাথাকা হ'লে 2জনকে মাৰিব পাৰিলোঁ হয় জুনো আহি গ'ল এইফালে এজন ভাই এনেকুৱা ডেমেজ খাইছে ন এইফালে এজন মোৰ ৰাইট ছাইডত এজন সন্মুখৰ ফালে 2জন আৰু ওপৰৰ ফালে এজন এইখন মেটছ বেয়া হ'বলৈ গৈ আছে যিহেতু মোৰ চাইলেঞ্চাৰ আছে ভাই ডেমেজ বুম দলিয়াব লাগিব ডেমেজ বহুতখিনি খাইছে বুমটো দলিয়াই দিওঁ ৰ'বা নকো হৈ যাব পাৰে নক নহয় ডাইৰেক্ট কিলে পাম ন এজন আছে চাওঁ কি হয় যোন সৰুজন হৈছে এতিয়া মৰিবই লাগে নে মাৰিব পাৰোঁ চাওঁ কি হয় ইমোট দেখাই লওঁ ভাই চাহাব 9999 প্লাছ আৰে কি হ'ব এই পৰত নেট যাব লগা কথা হ'ল নে আৰু বাৰু 9999 প্লাছ অন্তিম অৱস্থাত এইবিলাক হয় আকৌ মোৰ দেখিছা জোন খতম হৈ গৈছে কিন্তু মোক সেইটোৱে দেখাই আছে 99 প্লাছৰ কাৰণে গ'ল এইখন মেটছ মাইনাছ কালো চাগে দেখিলা হ'ব দিয়া আৰু গম পাই গৈছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা আজিৰ কাৰণে ইমান ধন্যবাদ যিহেতু মোৰ নেট গ'ল মই মৰি থাকিলোঁ